মই বনাম আজি ৰাজা মাংস। মই লৈছোঁ ৰাজা মাংস 500 গ্ৰাম, ডাঙৰ সাইজৰ এটা আলু, ৰঙালাও লৈছোঁ এটুকুৰা, টুকুৰা টুকুৰকৈ কাটি লৈছোঁ, ডাঙৰ সাইজৰ 3টা পিঁয়াজ, আৰু লৈছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি 1 চামুচ, গোটা জিৰা 1 চামুচ, কেঁচা জলকীয়া 4টা, দুখিলা তেজপাত, হালধি, নিমখ, আদা, নহৰু 1 চামুচ পিচি লৈছোঁ। মই কেৰাহীত তেল দি দিছোঁ। তেল গৰম হ'বলৈ দিছোঁ। মোৰ তেল গৰম হৈ গ'ল। মই এতিয়া দিছোঁ জিৰা 1 চামুচ, কাটি থোৱা জলকীয়া আৰু পিঁয়াজখিনি মই দি দিছোঁ, আৰু আদা তেজপাত দি মই ভালদৰে ভাজিম ৰঙা হোৱালৈকে। মোৰ পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। মই এতিয়া দি দিম মাংসখিনি। মাংসখিনি দি মই ভালদৰে লৰাই লৈছোঁ। এতিয়া মই দিম নিমখ, হালধি আৰু জিৰা গুড়ি। এইখিনি দি মই 10 মিনিট ৰঙচুৱা হোৱালৈকে ভাজিম। মোৰ 10 মিনিট হৈ গ'ল। মাংসৰ পৰা তেল ওলাইছে। মই এতিয়া দি দিম কাটি থোৱা আলু আৰু ৰঙালাও। মই ভালদৰে লৰাই দিছোঁ। এতিয়া মই কম ষ্টিমত 10 মিনিটৰ কাৰণে ঢাকোন মাৰি সিজিবলৈ দিম। মোৰ 10 মিনিট হৈ গ'ল। মই মাংসখিনি ভালদৰে লৰাই দিওঁ। মাংসৰ পৰা তেল ওলাইছে। আকৌ মই 10 মিনিটৰ কাৰণে কম ষ্টিমত ঢাকোন মাৰি দিম। মোৰ 10 মিনিট হৈ গ'ল। মই মাংসখিনি লৰাই দিছোঁ। আলু সিজি গ'ল, মোৰ মাংসও সিজি গ'ল। মই এতিয়া দি দিম অকণমান গৰম মছলা। এয়া মোৰ মাংস ৰেডি হৈ গ'ল। আলু সিজিলে, ৰঙালাও সিজি গ'ল।